আসাম বিহু একদম আসাম কাপ ৰাইজ ঠিকে আছেনে বাৰু মই চেষ্টাহে কৰিছো ইমান বিখ্যাত পাৰ্ক আছামিজ ৱৰ্ল্ড ফেমাছ আমি অসমতে যেনেদৰে আছো আশীৰ্বাদ কৰক অন দ্য স্পট আমি একো ৰিহাৰ্চেল কৰা নাই অন দ্য স্পট কালি শিৱামণিয়ে মোক ফোন কৰি কৈছিলে আৰু আমাৰ অসীমে যোগাযোগ কৰি দিছিলে মই আহিম বুলি ক'লো মই কালি যোৰহাটৰ পৰা আহি আছিলো আৰু আজিও কথা পাতিবলৈ সময় পোৱা নাই তেখেতে মা কামাখ্যাৰ ওচৰত সেৱা ল'বলৈ গৈছিল তাৰপৰা দুইজন ব্যস্ত অন দ্য স্পট যি পাৰিছো ৰাইজে আশীৰ্বাদ দিয়ক